হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে? মই ভালে আছোঁ। মই বৰ্তমান জোনাইতে আছোঁ। আজি এয়া আমঠু আৰু লিভাৰ বনাম। কেনেকৈ বনাম? এয়া হ'ল ৰঙালাও আৰু আলু দিছোঁ। ৰঙালাও, আলু আৰু আমঠু আৰু এই লিভাৰ বনাম। আৰু ইয়াৰ লগত থাকিব জিৰাৰ গুড়ি, আদা, নহৰু, জলকীয়া। তেনেকৈ বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া পিঁয়াজ দিলোঁ। পিঁয়াজ দিয়াৰ পিছতে ৰঙালাও, আলুখিনি দি দিলোঁ আৰু মাংসখিনি দি দিলোঁ। তাৰপিছতে এইখিনি পেষ্ট কৰি থৈছোঁ, পেষ্ট কৰাখিনি দি দিম। এয়া পেষ্ট কৰি থোৱাখিনি দি দিলোঁ। অলপ সময় ঢাকনি মাৰি থৈ দিম। এইয়া মছলা দিলোঁ। মছলা দি পেলাই মছলাখিনি পূৰা ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত লাগি যোৱাৰ নিচিনা কৰাৰ পিছত এতিয়া পানী দিলোঁ। কি ধুনীয়া কালাৰ হৈছে, দেখিছেনে আপোনালোকে? অলপ পিছত খাবৰেই হ'ব। আলু আৰু ৰঙালাও সিজি যোৱাৰ পিছত অলপ পিছত খাবৰেই হ'ব। আপোনালোকেও এনেকৈ বনাই চাবচোন ঘৰত। এইয়া মোৰ আঞ্জাখন হৈ গ'ল। এনেকুৱা কালাৰ হৈছে। আজি ফাৰ্ষ্ট এনেকৈ ৰঙালাওৰে লিভাৰ আৰু আমঠু খাম। আপোনালোকেও বনাই খাবচোন। এনে টেষ্ট কৰি চাইছোঁ, বহুত সোৱাদ হৈছে। আপোনালোকেও বনাই খাবচোন। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ। জয় আই অসম।